আজিৰ ভিডিঅ'টো ফুলজোপাৰ পৰাই আৰম্ভ কৰিলোঁ। ফুলকেইজোপা ইমান ধুনীয়াকৈ ফুলি আছিল, ভিডিঅ' এটা নকৰাকৈ নোৱাৰিলোঁ থাকিবলৈ। নমস্কাৰ, মই ইমুনুৱে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। ঘৰৰ সকলো কাম বন আজৰি কৰি ৰাতিপুৱা তাঁতখন ববলৈ বুলি আহিছোঁ। শুই উঠিয়ে বাৰু এহোৱালিমান বলোঁ, 5টামান বজাতে উঠি। তাৰ পাছতে গা পা ধুই চাহ ৰুটি বনাই সকলোকে খুৱাই বুৱাই আজৰি কৰি এতিয়া আহিছোঁ আকৌ তাঁতখন ববলৈ বুলি। যিহেতু মোৰ 2.5 বছৰীয়া এজনী ছোৱালী আছে, তাৰ কাৰণে সকলো কাম সম্ভৱ নহয়, যদিও নিয়াৰিকৈ প্ৰত্যেকটো কামেই মই কৰিবলৈ চেষ্টা কৰোঁ। তাৰে মাজতে এটি দুটি ভিডিঅ' বনাই আপোনালোকলৈ বুলি আগবঢ়াওঁ আৰু মাজে সময়ে ৰিলছ বনাওঁ, যাতে মনটো ভালে থাকে। বাৰু যি কি নহওক, তাঁতখন মই এতিয়া বৈ লওঁ, কাৰণ ছোৱালীজনী শুই আছে এতিয়া। তাই শুই থকা অৱস্থাতে যিমানখিনি পাৰোঁ মই বৈ লওঁ। তাৰ পাছতে ভাত বনাবলৈ আৰু হ'বই দুপৰীয়া সাজৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাব আৰু মৰম দিব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাঁতখন বৈ লওঁ, দিনটো কি কৰোঁ আৰু দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। তাঁতখন বৈ থাকোঁতে বাইদেউ এগৰাকী আহিল কাপোৰযোৰ লৈ। কাপোৰযোৰ হৈছে টচৰ, বোলে মই কাপোৰযোৰ চিলাই কৰি দিব লাগে। কাপোৰযোৰত দহি গুঠিব লাগিব, ব্লাউজ চিলাই আৰু মেখেলা চিলাই কৰিব লাগিব। আচলতে এইবোৰ কাম মই আগৰ পৰাই কৰোঁ। আগতে মই আনৰ দোকানত থাকি কাম কৰিছিলোঁ, এতিয়া বাৰু ঘৰতে কৰোঁ, মেচিন আছে মোৰ ঘৰতে। এইবোৰ কাম কৰা আজি মোৰ 12 বছৰমান হ'ল। বাইদেউগৰাকীক বিদায় দি মেলি আহিলোঁ পাকঘৰলৈ বুলি। এইফালে দাইল মই তেল মাৰি উতল আহিবলৈ দিছোঁ, আৰু এয়া বেঙেনা আৰু বিলাহী পিটিকা, আৰু আনিছে সৰু মাছ, মই বাছি মেলি ধুনীয়াকৈ থৈ দিছোঁ। এইখিনি আৰু গৰম গৰম ভাতৰ লগত গৰম গৰম ফ্ৰাই কৰি খাম। আৰু কণমানিজনীৰ কাৰণে এটা কণী ভাততে বইল দি দিছিলোঁ, কাৰণ সৰু মাছ আনিছে, তাই সৰু মাছ খাব নোৱাৰে। আৰু এইফালে মোৰ ভাতো হৈ গ'ল। ভাতকেইটা ৰান্ধি মেলি আহি কণমানিজনীৰ লগত অকণমান কথা পাতোঁ বুলি আহিলোঁ। এইজনী হৈছে মোৰ কণমানিজনী। নমস্কাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম তালুকদাৰ। মই তাইক নমস্কাৰহে দিব কৈছিলোঁ, তাই একেবাৰে নামটোকে কৈ পেলালে। আৰু তাই কি কয় আপোনালোকে ভিডিঅ'টো চাই থাককচোন। তুমি স্কুল যোৱা নাই কৈ দিয়াচোন। তুমি স্কুল গ'লে কি নিবা কৈ দিয়াচোন। মেগী। মেগী? আৰু কি নিবা? বেগ। আৰু? কিতাপ। আৰু? বহী। আৰু কি নিবা? আৰু কলম। আৰু কাঠ পেঞ্চিল। আৰু টিফিনত কি নিবা? মেগী। শুনিলেই নহয় তাইৰ কথা, টিফিনত বোলে মেগীহে নিয়ে। বাৰু যি কি নহওক, তাইক মই গাটো ধুৱাই লওঁগৈ, তাৰপিছত ভাত পানী খাই অকণমান আজৰি হওঁ। ভাত পানী খাই আজৰি হ'লোঁ, ছোৱালীজনীকো আজৰি কৰি দিলোঁ খুৱাই মেলি। আৰু এতিয়া লৈছোঁ কেইটামান মুহুৰা বাটোঁ বুলি। যিহেতু গৰম বহুত পৰিছে, সেইকাৰণে এতিয়া তাঁতখন ববলৈ মই পৰা নাই, সেইকাৰণে মুহুৰা কেইটামানকে বাতি লওঁ বুলি বহি লৈছোঁ। আৰু মুহুৰা বাতি থাকোঁতে এইগৰাকী চাওকচোন, তাইকহে বোলে যঁতৰটো ঘূৰাব লাগে। একেবাৰে একদম হাঁহি হাঁহি যঁতৰ ঘূৰাইছে। মুঠতে তাই সাৰে থাকিলে একো এটা কাম মই শান্তিৰে কৰিব নোৱাৰোঁ। আৰু এয়া দেখিছে নহয়, মই মুহুৰা বাতি আছোঁ, তাইকো যঁতৰটো ঘূৰাব লাগে। যিয়ে নহওক, মোৰে বাৰু অকণমান সহায় হৈছে। আৰু এইফালে মুহুৰাকেইটা বাতি শেষ কৰি আহিলোঁ শালখনৰ ওচৰলৈ বুলি। মেখেলা এখন কাটিব লগা হৈ আছিল, সেইখন কাটিবলৈ বুলি আহিলোঁ। মেখেলাখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। মই ঘৰতে এনেই বহি নাথাকি শালত কাপোৰ লগাওঁ আৰু বৈ উলিয়াই মই বিক্ৰী কৰোঁ, আৰু সেই টকাকেইটা মোৰ নিজৰ কাৰণে বুলি হয়। আৰু এইকেইযোৰো মই বিক্ৰী কৰিম বুলিয়ে বৈছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে চাই প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।